এটি খবৰ। কিছুমান নিউজ চেনেল আৰু সামাজিক মাধ্যমত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে এটা বাতৰিয়ে। বাতৰিটো হ'ল 29 এপ্ৰিল 2020 তাৰিখে এটি বিশালকায় উল্কাপিণ্ডই পৃথিৱীত খুন্দা মাৰিব। বাতৰিটো কিমান সঁচা কিমান মিছা জানো আহক। পৃথিৱীৰ সকলোতকৈ ডাঙৰ স্পেচ এজেন্সি নাছাই প্ৰতি পলে সৌৰজগতৰ চালচলনৰ ওপৰত চকু ৰাখি আছে। নাছাই যেতিয়াই পৃথিৱীৰ আশে-পাশে যিকোনো ধৰণৰ উল্কাপিণ্ড বা অন্য বস্তুৰ সন্ধান পায় তাৰ ওপৰত নেৰানেপেৰাকৈ চকু ৰাখে। সেই বস্তুৰ গতি কিমান ডাঙৰ বা পৃথিৱীৰ কিমান কাষলৈ আহিব বা পৃথিৱীৰ লগত সংঘাত হোৱাৰ কিবা সম্ভাৱনা আছে নেকি, নাছাই সেইবিলাক তথ্য চেণ্টাৰ ফৰ নিয়েৰ আৰ্থ অবজেক্টছ ষ্টাডি চমুকৈ CNEOS ৱেবছাইটত আপলোড কৰি থাকে। এনেকুৱা এটা উল্কাপিণ্ড নাছাই 1998 চনত বিচাৰি পাইছিল। সেই উল্কাপিণ্ডৰ নাম ৰাখিছিল 52768 1998 OR2 আৰু তেতিয়াৰ পৰাই নাছাই এই উল্কাপিণ্ডৰ ওপৰত চকু ৰাখিছে আৰু তাৰ ওপৰত নাছাই ইতিমধ্যেই বহুত তথ্য সংগ্ৰহ কৰিছে। এই উল্কাপিণ্ড প্ৰায় 4.1 কিলোমিটাৰ বহল। যদি এই উল্কাপিণ্ড পৃথিৱীৰ লগত সংঘৰ্ষ হয় তেন্তে পৃথিৱীৰ পৰা যে মানৱ জাতি নিঃশেষ হৈ যাব সেইটো স্পষ্ট। কিন্তু ভাল খবৰ এইটো যে নাছাই ইতিমধ্যেই স্পষ্ট কৰিছে যে এনে কোনো উল্কাপিণ্ডই বৰ্তমান পৃথিৱীত খুন্দা নামাৰে। নাছাই কৈছে যে উল্কাপিণ্ডটো 29 এপ্ৰিল 2020 তাৰিখে পৃথিৱীৰ পৰা প্ৰায় 62 লাখ কিলোমিটাৰ দূৰৰ পৰা পাৰ হৈ যাব। পৃথিৱীত ইয়াৰ কোনো প্ৰভাৱ নপৰে। গতিকে ৰাইজ এনেকুৱা ধৰণৰ বাতৰিক লৈ ভীতিগ্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই।